গুড মৰ্ণিং ষ্টুডেণ্টছ ভালে আছে চাগে সকলো হয়নে নহয় তো তোমালোকেতো ক্লাছ 1ত স্কুল আহিব নাপালাই হয়নে নহয় একো নাই বাৰু ঠিক আছে আহিবা যেতিয়া স্কুল খুলিব তেতিয়া স্কুলত আহিবা তো স্কুলত নাহাৰ কাৰণে তোমালোকে সকলো ঘৰতে আছা তো ঘৰতে ফূৰ্তিও কৰি আছা হয়নে নহয় তাৰ মাজতে তোমালোকে নিজৰ পঢ়া শুনাখিনিও কৰি থাকিবা ঠিক আছে তো চোৱা আজি মই তোমালোকক বুজাবলৈ গৈ আছোঁ দুটা বৰ্ণৰ শব্দ ঠিক আছে তো ইয়াৰ আগতে দুটা বৰ্ণৰ শব্দৰ আগতে কওঁ তোমালোকে হয়তো সকলোৱে চাগে অ আ ক খ খন জানাই যেনেকৈ এ বি চি ডি জানা ঠিক তেনেকৈ অ আ ক খ খন চাগে সকলোৱে জানাই অ আখনক কি বুলি কোৱা হয় স্বৰবৰ্ণ আৰু ক খ খনক কি বুলি কোৱা হয় ব্যঞ্জন বৰ্ণ ঠিক আছে তো এই সকলোবিলাক হৈছে কি একেলগে বৰ্ণ ঠিক আছে অ এটা বৰ্ণ আ এটা বৰ্ণ হচৈ এটা বৰ্ণ ঠিক তেনেকৈ ক এটা বৰ্ণ খ এটা বৰ্ণ গ এটা বৰ্ণ ঠিক আছে তো সেইকাৰণে কোৱা হয় যে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ ঠিক আছে তো তোমালোকক এইখিনি কথা মই এইটো কাৰণেই কৈছোঁ তোমালোকে বৰ্ণ আৰু শব্দ ঠিক আছে এই দুটাৰ মাজত তোমালোকে বুজিব লাগিব যে বৰ্ণ কোনবিলাক আৰু শব্দ কোনবিলাক তোমালোকে যদি বৰ্ণ কোনবিলাক নাজানা শব্দ কোনবিলাক নাজানা তেতিয়াহ'লে তোমালোকে দুটা বৰ্ণৰ শব্দ তিনিটা বৰ্ণৰ শব্দ তোমালোকে শিকিব নোৱাৰিবা ঠিক আছে তো প্ৰথমতে মই ক'লোঁ যে বৰ্ণ কোনবিলাক আৰু শব্দ কোনবিলাক ঠিক আছে প্ৰথমতে মই কৈ লওঁ বৰ্ণ আৰু শব্দৰ মাজত ডিফাৰেঞ্চটো ঠিক আছে তো অ আ হচৈ দীৰ্ঘ এইবিলাক হৈছে কি বৰ্ণ হয়নে নহয় তাৰপিছত ক খ গ ঘ এইবিলাক হৈছে এটা এটা বৰ্ণ তো এই বৰ্ণবিলাক যেতিয়া যোগ হ'ব যেনেকৈ তোমালোকে 1+1 সমান কি পাতা 2 হয়নে নহয় বা 2 1+1 = 2 হয়নে নহয় ঠিক তেনেকৈ তোমালোকৰ স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণত কি হয় এটা বৰ্ণ প্লাছ আৰু এটা বৰ্ণ যোগ হ'লে কি হয় এটা শব্দ হয় গম পালা যেনেকৈ তোমালোকে 1+1 = কি হয় 2 হয় ঠিক তেনেকৈ তোমালোকৰ এটা বৰ্ণ প্লাছ আৰু এটা বৰ্ণ যোগ হ'লে কি হয় শব্দ হয় এতিয়া তোমালোকৰ কিতাপত চোৱাচোন এইটো দেখিছা এইটো তোমালোকৰ কি আছে ঘ হয়নে নহয় মোৰ কিতাপখন উল্টা হৈছে বাৰু এনেকৈ লোৱাৰ কাৰণে তোমালোকে চিধা কৰি ঘৰত চাবা এইটো হৈছে কি ঘটো হৈছে কি স্বৰবৰ্ণ ঠিক আছে তাৰপিছত এইটো হৈছে কি ৰ মানে এইটো এটা বৰ্ণ এইটো এটা বৰ্ণ এই দুইটা প্লাছ হৈছে যেনেকৈ এইটোত হয় ছাপ'জ তোমালোকে 1 এইটো 1 তো 1+1 = 2 হয় ঠিক তেনেকৈ এইটো ঘ যোগ ৰ সমান কি হ'ল ঘৰ মানে এইটো হৈছে কি এটা শব্দ মানে এই দুইটা বৰ্ণ প্লাছ হোৱাৰ পিছত এটা কি হয় শব্দ হয় গম পাইছানে তো এইখিনি কথা তোমালোকক মই সেইটো কাৰণে বুজাইছোঁ যে তোমালোকে শব্দ আৰু বৰ্ণৰ মাজত ডিফাৰেঞ্চটো জানিব লাগিব নেক্সট আছে তোমালোকৰ এইটো চোৱা ক যোগ ল হয়নে নহয় ক এটা বৰ্ণ ল এটা বৰ্ণ আৰু এই দুটা বৰ্ণ লগ হৈ কি হৈছে কল হৈছে গম পালা এইটো দুটা বৰ্ণৰ শব্দ মানে দুটা আছে তাৰপিছত তোমালোকে তিনিটা শিকিবা তাৰপিছত চাৰিটা শিকিবা তাৰপিছত পাঁচটা শিকিবা তেনেকৈ শিকি গৈ থাকিবা তো ফাৰ্ষ্টটো হৈছে কি দুটা বৰ্ণৰ শব্দ তো ক যোগ ল মানে কি হ'ব সমান কল হয়নে নহয় এইকেইটা ঘৰত তোমালোকে পঢ়িবা নেক্সট চোৱা ফ যোগ ল সমান কি হ'ব ফল ক যোগ ঠ সমান কি হ'ব কঠ ঠিক তেনেকৈ খ ৰ ব ৰ ধ ৰ ল ৰ এনেকৈ কি আছে এটা দুটা শব্দ আছে সেই প্ৰত্যেকটো দুটা শব্দ তোমালোকে ভালকৈ চোৱা এই প্ৰত্যেক এটা শব্দত কি আছে দুটা বৰ্ণ আছে সেইকাৰণে লেচনটোৰ নাম দিয়া হৈছে কি দুটা বৰ্ণৰ শব্দ তোমালোকে নিজে ন'টিছ কৰিছানে দুটা বৰ্ণ আছে মানে দুটা বৰ্ণ যোগ হৈ কি হৈছে এটা শব্দ হৈছে গম পালা তো এইটো তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা ভালকৈ পঢ়িলে পাৰিবা এতিয়া এটা চোৱাচোন ভয় কৰ আহ ব ঘন বন মন কৰ আম আন ৰথ গ'ল এইকেইটা দেখিছা এইকেইটা প্ৰত্যেকটোত কি কেইটাকৈ আছে দুটাকৈ আছে দুটাকৈ এটা কি আছে শব্দ আছে গম পালানে তো নেক্সট চোৱা তোমালোকৰ কুৱেশ্যন এনচাৰ্ছত দিছে চোৱা ধ যোগ ৰ সমান কি হ'ব ধৰ ব যোগ ৰ সমান কি হ'ব বৰ খ যোগ ৰ সমান কি হ'ব খৰ হয়নে নহয় ঠিক তেনেকৈ এইকেইটা চোৱা ঘট এইটো ছবিটো চাই পেলাই তোমালোকক কি কৰিব দিছে পিকচাৰকেইটা দিছে ন তোমালোকক পিকচাৰকেইটা দিছে পিকচাৰকেইটা চাই পেলাই তোমালোকে কি হয় ক'ব লাগে এইটো কি হয় ঘট হয়নে নহয় তো এইটো কি হয় গছ মানে ট্ৰি ঠিক আছে এইটো বন হয়নে নহয় এইটো কি হ'ল মানে এইটো তোমালোকে দেখিলে তোমালোকে চবেই ক'বা চাগে এইটো কি হয় পইচা হয় বা টকা হয় হয়নে নহয় তো সেইটো ভুল হ'ব ভুল নহয় শুদ্ধ হয় কিন্তু এইটো তোমালোকে যিহেতু দুটা বৰ্ণৰ শব্দ দিছে তাত তোমালোকে কি বুলি লিখিব লাগিব
ধন বুলি লিখিব লাগিব, গম পাইছা? নেক্সট দিছে এইটো কি? বল। তোমালোকে এইটো বল ছবি চিনিয়ে পোৱা, বল খেলাই, হয়নে নহয়? নেক্সট কি দিছে? এইটো ৰথ। ইয়াতে গোটেইকেইটা দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাই চাই ইয়াত কি কৰিব লাগিব? মিলাব লাগিব। ঠিক আছে? তোমালোকে ঘৰত এইটো লেচনটো প্ৰেক্টিছ কৰিবা। তাৰ নেক্সট তোমালোকক মই 3টা বৰ্ণৰ শব্দটো শিকাম। ইয়াৰ আগতে তোমালোকে অ, আ শিকিছা, ক, খ শিকিছা, সকলোৱে চাগে পঢ়ি আছাই, ঘৰত পঢ়ি থাকিবা। অ, আ, ক, খ নিশিকিলে তোমালোকে আছামিজ লেংগুৱেজটো তোমালোকে শিকিব নোৱাৰিবা। ঠিক আছে? অ'কে।